4 জুন 2023 তাৰিখ এই দিনটো দেউতাৰ কাৰণে আছিল বিশেষ ভাল লগা দিন। কিহৰ কাৰণে ৰাইজে এনে ধৰণে সম্বৰ্ধনা দিছে দেউতাক তাকে জানিবলৈ আপোনালোকে ভিডিঅ'টো চাওক। মই আছোঁ এই নামঘৰত আৰু নামঘৰত কিহৰ কাৰণে আহিবলগীয়া হ'ল আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু নামঘৰৰ ভিতৰত এয়া ধৰ্মীয় ৰীতি নীতিৰে গায়ন বায়ন অনুষ্ঠিত হৈ আছে আৰু এইফালে আই গোপীসকল বহি আছে আৰু অন্য এফালে দেখিছে ভকত বিদ্যাসকল বহি আছে। আজি দিনটো আমাৰ ঘৰখনৰ কাৰণে এক বিশেষ ভাল লগা দিন আৰু সকলো ৰাইজে এইদৰে উঠি সহায় সহযোগ কৰাৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ সমূহ ৰাইজলৈ। এয়া দেখিছে গায়ন বায়নৰ মাজতে সৰু সৰু কেইজনমান আছে ল'ৰা, তেওঁলোকক আমাৰ দেউতাহঁতে প্ৰশিক্ষণ দিছিলে। আজি তেওঁলোকে এনে ডাঙৰসকলৰ লগত গায়ন বায়ন গাবলৈ সক্ষম হৈছে আৰু আমাৰ দেউতাই বিভিন্ন জেগাত ডিব্ৰুগড় বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে এই ধৰণে গায়ন বায়ন পৰা আদি কৰি ভাগৱত পাঠলৈকে প্ৰশিক্ষণ দি আহিছে, নিমন্ত্ৰণ জনাই বিভিন্ন গাঁৱত আৰু দেউতায়েও নিমন্ত্ৰণ ৰক্ষা কৰি যায়, শিকাই আছে। এইফালে দেখিছে ভকতবৃন্দসকলক খুৱাবৰ কাৰণে চিৰা দৈ এইফালে যোগাৰ কৰি থকা হৈছে আৰু এইফালে ৰান্ধনীয়ে ভাত বনাই আছে, যিহেতু সকলো মানুহকে ভাত এসাঁজ খোৱা হ'ব। এইফালে নামঘৰৰ ইয়াত চাহ পানী খোৱা হয়, চাহ পানী বনোৱা হয়। এইফালে আই মাতৃসকল বহি আছে। সকলো গাঁৱৰ ৰাইজ এইধৰণে আহিছে, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে লাগি মেলি সহায় সহযোগ কৰাৰ বাবে আৰু এইফালে ৰাইজ কিছু বহি আছে ইয়াতে। আজি যিহেতু গৰমো পৰিছে আৰু গৰম পোৱাৰ কাৰণে ইয়াতে অলপ ঠাণ্ডা বাহিৰত ইয়াত তাইতে বহি আছে। এইফালে মহিলাসকল বহি আছে আৰু এইফালে ভকত বৃন্দসকলক খোৱা যিহেতু হৈ গৈছে, খাবলৈ কাৰণে ইয়াতে বহিছে আৰু খোৱা বোৱা চলি আছে। এয়া আমাৰ দেউতা হয়, এয়া সম্বৰ্ধনা দিছে ৰাইজে আৰু সম্বৰ্ধনাটো দিছে আচলতে দেউতা গামবুঢ়া হৈছে। বিশেষকৈ আজিৰ দিনটোত সকলো ৰাইজে দেউতাক সম্বৰ্ধনা দিছে আৰু এই ধৰণে সকলো ৰাইজে ইমান মৰম চেনেহ দিয়াৰ কাৰণে ভাল লাগিছে। এইধৰণে মৰম চেনেহ সদায় দি থাকিব বুলি আশা ৰাখিছোঁ আৰু এই ধৰণে যে সকলো ৰাইজে আহিব দেউতাক মৰম চেনেহ দিবলৈ আমি ভবা নাছিলোঁ আৰু বেলেগ গাঁও বিভিন্ন আমাৰ ওচৰ গাঁওসমূহৰ পৰাও আহিছে। এইফালে দেখিছে ভৰালী গাঁৱৰ পৰা আহিছে,
ভৰাৰিত গাঁৱৰ পৰা আহিছে, লেজাই, কলাখোৱা, গধুৰীয়া, তেনেকৈ আমাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে আৰু গাঁও ৰাইজসকলে দেউতাক সম্বৰ্ধনা দিছেহি আৰু দেউতা যি সময়ত শৰণ লৈছিলে লগৰসকল তেখেতলোকেও দেউতাক এই ধৰণে অকণমান মৰম দিছে। ভাল লাগিছে আজিৰ দিনটো, সঁচাকৈ এক ভাবিব নোৱাৰা দিন আমাৰ সকলোৰে কাৰণে। আৰু দেউতাই সমাজৰ কাৰণে বিভিন্ন ক্ষেত্ৰত লাগি থাকে, সমাজৰ কাৰণে লাগি থকাৰ কাৰণে ৰাইজে এই ধৰণে মৰম চেনেহ দিছে, তাৰ বাবে অশেষ ধন্যবাদ সকলো ৰাইজলৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।